हेलो फ्रेंड्स की खबर सकलोए मैं प्रियंकाय আজি আপোনালোকৰ সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো। আহক আজি মই আপোনালোকক লৈ যাম আমাৰ নামৰূপত কেনেকৈনো দুৰ্গা পূজা উদযাপন কৰে। এতিয়া আমি গৈ আছো মই ভন্টি পাপা আৰু বাৰ্বি। আহক ভিডিওটো মোৰ লগত সম্পূৰ্ণ কৰো। এয়া আমি পূজা মণ্ডপস্থলী পালোহি। ভিতৰলৈ সোমোৱা আগত এখন গেট নিৰ্মাণ কৰিছে। গেটৰ আগতে দুটা দতাল হাতী ৰাখিছে, দেখিবলৈ আৰু শুৱনি হৈ পৰিছে। আহক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। আমি ভিতৰলৈ সোমাই গৈ আছো। ইয়া চকচোন ইমান ধুনীয়া লাইটিঙৰ ডেকোৰেশন কৰিছে। আমি মানে যিমানেই মণ্ডপটোৰ ওচৰ পাওঁ হৈছিল সিমানেই মানুহৰ ভিৰ অলপ বেছি হোৱা যেন লাগিছিল মোৰ। আৰু যেতিয়া ওচৰত গৈ দেখা পালো তাত কেইজনমান মানুহে আপোনাৰ ডৰেমন মটু পাতলুৰ ড্ৰেছত আপোনাৰ ইফাল ঘূৰি ফুৰিছিল আৰু মানুহবোৰক মনোৰঞ্জন কৰি ফুৰিছিল। এয়া চকচোন, সেইটো মোৰ লগৰ হয়। লগৰটোৱে মোক ভিডিঅ' কৰা দেখি হাই বুলি কৈছিল। এইফালে কিনাৰতে মোৰ পাপা ৰৈ আছিল আৰু মই পাপাক মাত লগাইছিলোঁ, কিন্তু পাপাই শুনা পোৱা নাছিলে। আৰু তেতিয়াই বাৰ্বিয়ে দেখা দিছে, বত্তা তোমাক ডাঙৰ বাই মাতি আছে, আৰু পাপাই হাই দিছে। এইবাৰ মণ্ডপটো অলপ ওচৰৰ পৰা দেখাওঁ আহক আপোনালোকক। এইফালে মোৰ ভন্টি পল্লৱী। মটু পাতলুক ওচৰতে পাই আমি তিনিজনীয়ে কেইখনমান ফটো উঠিলোঁ। এয়া চকচোন, আমাক পাপাই ভিডিঅ' অলপ কৰি দিলে, কি কৰিলে নাজানো আৰু, কিন্তু মই আপোনালোকক তাকে দেখাই দিছোঁ। এয়া আমি তিনিজনী বাই ভনী একেলগে, মই বাৰ্বি আৰু ভন্টি। মই মাতটো মিউট কৰিব লগা হ'ল কাৰণ আপোনাৰ তাত বহুত ডাঙৰকৈ গান বজোৱা আছিল, সেইকাৰণে। আৰু আজি মই ভিডিঅ'টো ইমানতেই সমাপ্ত কৰোঁ বুলি ভাবিছোঁ, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিহে যাব। আজিলৈ আহিছোঁ তেন্তে, শুভৰাত্ৰি, ধন্যবাদ, বাই বাই।